everyone, welcome to my another video. So বহুত দিন হল মই আপোনালোকৰ লগত কোনো ধৰণৰ ৰেচিপি ভিডিও শেয়াৰ কৰা নাই গতিকে মই ভাবিলো আজি আপোনালোকৰ লগত এটি ৰেচিপি ভিডিও শেয়াৰ কৰো সো আজি আপোনালোকক মই দেখুৱাম কেকুৰা ড্ৰাই ফ্ৰাই কিদৰে বনায় একচুয়ালি কেকুৰা ড্ৰাই ফ্ৰাইটো মায়ে বনাইছিল আৰু মই হেল্প কৰি দিছিলো আৰু লগতে মই আপোনালোকক দেখুৱাম তালৰ পিঠা আমি কেনেদৰে বনাব পাৰো সো মই আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব গতিকে সম্পূৰ্ণ ভিডিওটো চাব আৰু আজিৰ এই ভিডিওটো আৰম্ভ কৰো এইকেটা হৈছে কেকুৰা কেইটা যি কেটা আজি মায়ে বনাব সো মই আপোনালোকক দেখুৱাম কেকুৰাৰ ড্ৰাই ফ্ৰাই কিদৰে বনোৱা হয় সো প্ৰথমতে এনেদৰে কেকুৰা কেইটা ধুনিয়াকৈ কাটি লব আৰু কাটি পিনে পিচ পিচ কৰি লব গটিকে কেকুৰাখিনি অলমোস্ট কাটা হৈ গৈছে তো কাটাৰ পিছত এনেদৰে পিয়াজ অলপ দিব আৰু ধুনিয়াকৈ ৰেডি কৰি লব কেকুৰাখিনি তাৰ পিছত এনেদৰে ধুনিয়াকৈ আলু কে পিস ফ্ৰাই কৰি লোৱা হ'ব সো আলু কে পিস ফ্ৰাই কৰি লোৱাৰ পিছত আমি মছলাখিনি ৰেডি কৰি লম মছলা তেনেদৰে বিশেষ একো নিদিও কেৱল শুকান জলকীয়া আৰু অলপ জিয়া জালুক দিম সো মছলাখিনি এনেদৰে ৰেডি কৰি থৈ পিনে কেৰাহীত তেলটো দি দিম আৰু তেলটো অলপ গৰম হোৱাৰ পিছত ইয়াতে তেজপাত কেইটামান দিম যাতে সোৱাদটো ধুনীয়া হয় আৰু তেজপাতখিনি দিয়াৰ পিছত ইয়াতে আমি আৰু অলপ এক্সট্ৰা পিয়াজ কাটি লৈ এইখিনি এড কৰি দিম সো এনেদৰে তেজপাত আৰু পিয়াজখিনি ৰঙা হোৱালৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম পিয়াজখিনি অলপ ৰংচোৱা হোৱাৰ পিছত ইয়াতে আমি ফ্ৰাই কৰি লোৱা আলুখিনি দি দিম আৰু লগতে ৰেডি কৰি থোৱা কেকুৰাখিনি আৰু কেঁচা পিয়াজখিনি ঢালি দিম তাৰ পিছত সোৱাদ অনুসৰি অলপ নিমখ দি দিম আকৌ সেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম অলপ ফ্ৰাই কৰি হোৱাৰ পিছত সোৱাদ অনুসৰি হালধি দি দিম আকৌ সেই হালধিখিনি ধুনীয়াকৈ লৰাই পিনে ফ্ৰাই কৰিম আৰু তাৰ পিছত ৰেডি কৰি লোৱা মছলাখিনি ইয়াতে এড কৰি দিম মছলাখিনি এড কৰাৰ পিছত আকৌ ধুনীয়াকৈ ফ্ৰাই কৰিম সো এইখিনি আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম আৰু অলপ ৰেডি হোৱালৈকে ফ্ৰাই কৰি ল'ম সো এনেদৰে ধুনীয়াকৈ একচুয়ালি মোবাইল লৈ থকা কাৰণে ভালদৰে লৰাব পৰা নাছিলো সো এনেদৰে ধুনীয়াকৈ লৰাই ল'ম আৰু অলপ সময়ৰ বাবে ফ্ৰাই কৰি থাকিম এয়া দেখিছে ধুনীয়াকৈ ৰেডিশ কালাৰৰ হৈ গৈছে আৰু এতিয়া খাবলৈ ৰেডি হৈ গ'ল সো এইখিনি আছিলে কেকুৰাৰ ফ্ৰাই তো
আপোনালোকক দেখুৱালোঁ আমি কেনেদৰে কেঁকুৰা ড্ৰাই ফ্ৰাই বনাব পাৰোঁ আৰু মই আশা কৰোঁ আপোনালোকেও এনেদৰে বনাই খাই সোৱাদ লৈ চাব ঠিক আছে তেন্তে এতিয়া মই আপোনালোকক দেখুৱাওঁ আপোনালোকে তালৰ পিঠা কেনেদৰে বনাব পাৰিব ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰোঁ এনেদৰে ষ্টিলৰ কাঁহী এখনত তালৰ ৰসখিনি উলিয়াই ল'ম আৰু ইয়াত কেইপিচমান কাজু ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি ছটিয়াই দিম তাৰপিছত ইয়াত এড কৰিম অলপ ময়দা আৰু বেকিং সোডা আৰু এইখিনি বস্তু ধুনীয়াকৈ মিহলি কৰি ল'ম আৰু তাৰপিছত অলপ সময়ৰ বাবে থৈ দিম আৰু যদি থবলৈ সময় নাথাকে তেন্তে আপুনি ডাইৰেক্টলিও বনাব পাৰে সো এনেদৰে মিক্স কৰি লোৱাৰ পিছত কেৰাহীটো পাতি দি তাত ৰিফাইন দি দিম আৰু ৰিফাইনখিনি যেতিয়া সম্পূৰ্ণকৈ গৰম হ'ব তেতিয়া এনেদৰে এটা এটাকৈ বল বনাই তেলত দিম আৰু এইখিনি যেতিয়ালৈকে সম্পূৰ্ণকৈ সিজি উঠিব আৰু ৰঙচুৱা হৈ উঠিব তেতিয়ালৈকে আমি থৈ দিম আৰু তাৰ পিছত ধুনীয়াকৈ উঠাই ল'ম সো এয়া আপোনালোকে দেখিছে তালৰ পিঠা ৰেডি হৈ গ'ল সো এনেদৰে আপোনালোকেও বনাই খাই এনজয় কৰিব পাৰে So guys, thank you very much মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে এণ্ড মই আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট দিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব থ্যাংক ইউ ভেৰি মাছ